হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল টুডেজ ব্লগ। আজি ভিডিঅ'টো ৰাতি আৰম্ভ কৰিছোঁ। বহুত দিন হ'ল একদম কোম্পানীত নাইট শ্বিফ্ট কৰি আছোঁ কণ্টিনিউ নাইট আৰু নাইট কৰি মানে একদম অৱস্থা বেয়া হৈ গৈছেগৈ। এতিয়া ৰাতিটো কাম চলিম, একো ভিডিঅ' চিডিঅ' কৰিব নোৱাৰোঁ, একো ভিডিঅ' বনাব নোৱাৰোঁ। সেইকাৰণে ভাত খাব আহিছিলোঁ, ভাত খোৱাও নহ'লে। ভাতৰ মানে যি একদম খানা দিছে মানে একদম পাগল হৈ যাব। আমাৰ গৰুও নাখায় এনেকৈ, মই একদম সঁচা কথা কৈছোঁ। মানে কোম্পানীৰ খানা মানে ইমানেই বদমাছ নহয় মানে একদম। আৰু ৰাতি কাম কৰি এতিয়া 12টা বাজি গ'ল, 12টা বাজি পাৰ হৈ গ'ল। পূৰা দি আছে তালাপি আচলতে এই মানে ৰুটি আছে, একদম ৰুটি লৈ আছে। আৰু এতিয়া চাহটো খাৱাইছোঁ, ধুনীয়াকৈ চাহ তাহ খাই মেলি একেবাৰে ৰাতিপুৱাহে আৰু লগ পাম গাইজ। ৰুম আহি পাই গ'লোঁ, ৰুমত আছোঁ বৰ্তমান। এতিয়া ৰুমত আহি পাই কৈছিলোঁ যে ৰাতিপুৱা আহোঁতে কোম্পানীৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম বুলি, ত' ভিডিঅ'টো আৰম্ভ কৰিব নোৱাৰিলোঁ বিশেষ কাৰণত। সোনকালে আহিবলগীয়া হৈ গ'ল। চানডে আজি সোনকালে কোম্পানী বন্ধ কৰি দিলে চিকিউৰিটিয়ে, সেইকাৰণে আৰম্ভ কৰিব নোৱাৰিলোঁ। এতিয়া ৰুমত আহি পাই গ'লোঁ, ৰুমত আহি পাই ধুনীয়াকৈ গা পা ধুই ল'লোঁ, চাহ পানী খালোঁ, চাহ তাহ খাই মেলি এতিয়া ৰুমত অলপ কাম বন আছে, ৰুম চুম চাফা কৰিম নে ৰুম আজি। দাদা একদম পুৰা খানা পিনাত ব্যস্ত হৈ আছে। এইফালে একদম ধুনীয়াকৈ দালি বনাই আছে, এইফালে ভাত বনাই আছে, এইফালে বিলাহী কাটি থোৱা আছে। আৰু এতিয়া ৰুমত আৰু এজন থাকে, আমি দুজন আছোঁ বৰ্তমান। এতিয়া এজন ডিউটিত আছে, এতিয়া আকৌ ভাত পানী বনাই মেলি খাই বৈ পিনি তাক ভাত দিবলৈ যাব লাগিব। আৰু এটা কথা কৈ দিছোঁ, তো আমি বাহিৰত আছোঁ, বাহিৰত থাকিও সপ্তাহটো পূৰা 7 দিন ডিউটি কৰিও আমাৰ মানে দেওবাৰ দিনাখন ছুটি নাথাকে। নিজে কৰিব লাগে চব, ভাত বনাব লাগে। অমিতা উলিয়াইছে, অমিতা কি চাটনি হ'বনে দালিত হ'ব? অমিতা দালিত দিয়া হ'ব। মইতো নাথাকেই, পূৰা 8টাৰ পৰা 8টা ডিউটি, কিছুমানৰ 7টাৰ পৰা 7টা, 8টাৰ পৰা 8টা ডিউটি। আৰু এতিয়া আজি দেওবাৰ বুলি ছুটিটো আছে, কোম্পানী ডিউটি ছুটি আছে, কিন্তু ৰুমৰ ডিউটি ছুটি নাই। ৰুমত আহি পালোঁ, ৰুম চুম সাৰিলোঁ, কাপোৰ ধোৱা, ভাত বনোৱা। এতিয়া কোনে কয় বাহিৰত থাকিলে ল'ৰাই ইমান আৰামত থাকে বুলি কোনে কয়? এইবিলাক মিছা কথা একদম। ইয়াতো ঘৰতকৈ ইয়াত কষ্ট বেছিয়ে হয়। 7 দিনটো ডিউটি যাবই লাগে, 6 দিন। আৰু বাকী ৰুমত আহি মেলি খোৱা বোৱা, কাঁহী বাতি ধোৱাৰ পৰা, বাচন ধোৱাৰ পৰা ধুই, ৰুম ধোৱাৰ পৰা সকলোখিনি আৰু ঘৰত যিমানখিনি মাহঁতে কৰে। তেল দি দিলোঁ। ৰাতিপুৱা দেওবাৰ, কেৰেলা একদম কুটি লৈছোঁ ধুনীয়াকৈ, জিৰা। এই ঘৰটো দেখিছেনে? এইটো একদম 3মহলীয়া ঘৰ। কি চিষ্টেমত বনাইছে, খুটা চুটা নাই একদম ঘৰটোত। পূৰা তলত আমাৰ একদম চিম্পুল সাধাৰণ ঘৰ এটা আছিলে, যেনেকৈ 5-6 খুটা মাৰি পিনি ঘৰ বনাই ন, এনেকৈ ঘৰ এটা আছিলে। সেই ওপৰত টিং চিংখিনি এৰুৱাই পিনি টিং এৰুৱাই পিনি ওপৰত 2টা মহল বনাই দিলে, মানে সাংঘাতিক আৰু ঘৰটো একদম পূৰা মিনিমাম 2 মাহত ক্লিয়াৰ, 2 মাহত কমপ্লিট কৰি দিছে। চৰ্ট টৰ্ট ঢালি মেলি সাংঘাতিক। আমাৰ তাত হ'লেতো ভাঙি হৈ পৰিব ইয়াৰ এইবিলাক পাৱাৰ। এতিয়া প্লাষ্টাৰ কৰি আছে, আৰু 3-4 দিনমানত প্লাষ্টাৰ কমপ্লিট হৈ যাব। মানে ঘৰটো একদম সাংঘাতিক ধৰণে ঘৰ বনাইছে, চিনাকি একদম মজাছে বনাইছে। ইটা খুটা নাই, কিবা নাই, মানে দেখি আছোঁ একদম ফ্ৰণ্টত। আমাৰ ৰুমটো ফ্ৰণ্টতে বনি আছে। কি হ'ল, আহে কণ্টিনিউ আছে মানে ডিউটি আজি, সেইকাৰণে দি থৈ আহোঁগৈ আৰু লগত। আমি লগতে আছোঁ গোটেইকেইটা, যেতিয়া মিলি আছোঁ আৰু হয়। এতিয়া ভাতটো আকৌ আপোনালোকে চাই পিনি খাওঁ নক'ব। ৰুমৰ পৰা ওলাই আহি গ'লোঁ তাত দিবলৈ। দুপৰীয়া সময় মানুহ বিশেষ নাই, আৰু গাঁৱত মানুহ ইমান বিশেষ নাথাকেও, চব কামে কামে গুচি যায়। আজি বাৰু চানডে, তথাপিও গাঁওখনৰ পৰিৱেশটো ভালেই লাগে। এতিয়া আমি শ্বৰ্টকাট মাৰিম। মানে পৰা আমাৰ এই বিল্ডিংটো ভাল লাগে আকৌ সেইখন দেখিবলৈ। আমাৰ বিল্ডিংটো মুকলি পথাৰ, আমাৰ তাত যেনেকৈ মুকলি পথাৰ থাকে, এইফালে কুঁহিয়াৰ খেতি। ভাত পানী দি আহি একদম পাই গ'লোহি। পালোঁ মানে যেনি আহিছিলোঁ সেইফালে নগ'লোঁ, একদম ৰাস্তা আহিলোঁ, মেইন ৰাস্তা দি। এইফালে আছে ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, পূৰা ইণ্ডাষ্ট্ৰিয়েল এৰিয়া পূৰা। এইফালে যিমান কোম্পানী আছে চব সেইফালে আছে, সেইটো চাইডে আছে, বেক চাইডেও আছে। এইফালে দি আহি চালোঁ, ইফালে খুব বতাহ, চকুকেইটা মেলিব পৰা নাই, একদম ৰ'দ আৰু বতাহ তামাম ৰ'দ দিয়ে। মানে মই কৈছিলোঁ ন, ইয়াৰ ৰ'দ একদম সহ্য কৰিব নোৱাৰি মানে। বাকী ইটা ভাটাটো আছে বেক চাইডে, দেখাই আছোঁ। কাম চলা নাই বাৰু বৰ্তমান। এইটো ইটা ভাটাটো কাম চলা নাই, ইয়াৰ চিষ্টেম বেলেগ। জুম কৰি দেখাই দিছোঁ। ইটা আছে আপোনাৰ ইয়াৰ মাটি মানে কালাৰ আৰু একদম কালাৰ আৰু ধুনীয়াকৈ দেখাইছোঁ। ৰুমত গৈ পিনি আমাৰ বিল্ডিংটো মানে এই এৰিয়াটোৰ ভিতৰত একদম চবতকৈ ওখ বিল্ডিং।
একদম ওপৰত গৈ পিনি ধুনীয়াকৈ গোটেই গাঁওখনৰ একদম ভিউ এটা লৈ পিনি ধুনীয়াকৈ দেখাই দিম। এই মই সৰিয়হ একদম পূৰা সৰিয়হ মুঠ দেই। সিহঁতে মানে এইখিনি একদম লাডু কৰি কৰি খাব, যেনেকৈ আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰোঁ তেনেকৈ সিহঁতে এটা একদম মস্ত আমাৰ পিঠাগুড়ি মিঠৈ নিচিনা একদম লাডু কৰিব মস্ত মস্ত এটা, সেইখিনি খাব। একদম পাট মুগা নুনি, খালি ইহঁতে ইয়াত সেইখিনিৰ কাৰণে নহয় আৰু জাৰ্চিকো খুৱাব, জাৰ্চি পোহে যে জাৰ্চিক খুৱাব, কোনো কাৰণেও পাইছে। আৰু বেংগলোৰত একদম আটাইতকৈ মানে কৰ্ণাটকত মজা লাগে নাৰিকল গছ দেখিছে নাই, পূৰা নাৰিকল 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 নাৰিকল, পূৰা নাৰিকল গছ একদম শাৰী শাৰী, ভাল লাগে পৰিৱেশটো, পূৰা ঠাণ্ডা, থাকিও ভাল লাগে। ফাইনেলি আহি পাই গ'লোঁ, চাবিটো খুলি ল'লোঁ, চাবি খুলি একদম ভিতৰত সোমাই এতিয়া অকণমান ৰক্ষা আৰু দেই। বৰ্তমান আহি মেলি এতিয়া ডাইনিঙত বহি গ'লোঁ ধুনীয়াকৈ। এতিয়া আহাৰটো খাম, পেট পূজাটো কৰি লওঁ একদম। বনাই মেলিতো নিজে খাবলৈ পোৱাই নাই, বেলেগকে দি থৈ আহিলোঁ গা ধুই। এতিয়া ধুনীয়াকৈ খাম আৰু। প্ৰথম দেখাইছে এইফালে আচাৰ, বৈয়ামটো খালী অকণমান আছে তলতে। এইফালে আছে চালাড, বিট, বিলাহী, পিঁয়াজ, জলকীয়া, তিয়ঁহ, গাজৰ। এইফালে আছে আলুগুটি, কেৰেলা ভাজি। এইফালে অমিতা, বিলাহী আৰু ভাত। এইটো নিমখ, এইটো পানী, ভাত চাত পৰিছে। আমাৰ ডাইনিং এইখনেই আৰু, এইজন মেইন ৰজা।